আমি চৰকাৰ বনাম তাক লৈ চিন্তা কৰিব লগা নাই। এটা কিমান বেছি বেছি ভোটত জিকো সেইটোৱে আমি হিচাপ কৰি আছো। গতিকে আমি 26টা সমষ্টিত নিজৰ প্ৰাৰ্থী দিছোঁ, এটাত সমৰ্থন দিছোঁ। এই 27টাৰ ভিতৰত আমি 27টাক লৈ আজি জিকাৰ পৰিৱেশ আছে আৰু আমি সুন্দৰভাৱে BTCত অকলে সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ বনাম আৰু BTCত বিজেপি দলৰ চৰকাৰ হোৱাৰ পিছত ইয়াত থকা দুৰ্নীতি, ইয়াতে সকলো জনগোষ্ঠীৰ প্ৰতি বিভিন্ন সময়ত যি অন্যায় অবিচাৰ হ'ল তাৰ সকলো সমাধান কৰি এক উন্নয়নৰ ধাৰা অনা হ'ব আৰু সকলো জনগোষ্ঠীৰ সুৰক্ষা, সকলো জনগোষ্ঠীৰ সম অধিকাৰ দিয়া হ'ব। আৰু সেইকাৰণে আজি ৰাইজ হিয়া উজাৰি ওলাই আহিছে। আজি য'তেই দেখিছে বিজেপিৰ নেতৃত্বত বা বিজেপিৰ সভাবিলাকত অজস্ৰ মানুহ ওলাই আহিছে। এইকাৰণে আহিছে যে এই 17 বছৰীয়া অপশাসনৰ অন্ত বিচাৰিছে আৰু এই অপশাসনৰ অন্ত কৰিবলৈ আমি একদম 100% আমি ইয়াক অন্ত কৰি আমি বিজেপি দলৰ নেতৃত্বত চৰকাৰ বনাম। বিভিন্ন ৰাজনৈতিক দলে অভিযোগ উত্থাপন কৰিছে আপোনালোকে বাহিৰা ভাৰতীয় মানুহে বোলে নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি কৈছে। চাওক, 7 তাৰিখ আৰু 10 তাৰিখে যেতিয়া নিৰ্বাচনৰ হৈ যাব আৰু তাৰপিছত 12 তাৰিখে ফলাফল ওলাব, তেতিয়া গম পাব কোনে কাৰ লগত কিমান মানুহ আছে। তেওঁলোকে আজিৰ তাৰিখতো দাবী ধমকি বিভিন্ন ধৰণে প্ৰলোভন দিব চেষ্টা কৰিও তেওঁলোকে মানুহ ৰখাব পৰা নাই। মানুহ জনসমুদ্ৰ হৈ গৈছে। গতিকে ইয়াত আৰু বেলেগে চিন্তা কৰি লাভ নাই। গণেশ কছাৰী ডাঙৰে ইতিমধ্যে বিদায় লোৱাই ভাল আৰু তেওঁ পাৰিলে এতিয়া সন্যাস লওক ৰাজনীতিৰ পৰা, নহ'লে খুব কম দিনৰ ভিতৰত হয়তো জেলতো যাব লাগিব পাৰে। গতিকে সি তাৰ কাৰণে প্ৰস্তুত থাকক। গণেশ কছাৰীয়ে চেলেঞ্জ কৰিছে আপোনালোকৰ মন্ত্ৰী বিধায়ক বা বিভিন্ন সাংসদবিলাকৰ ওপৰত, তেওঁৰ বোলে একো কাম কৰিব পৰা নাই, আপুনি কি কয়? ঠিক আছে, গণেশ কছাৰী ডাঙৰীয়াই কি কৰিলে শুক্লাই চেৰফাঙৰ ৰাইজে দেখিলে। মাত্ৰ তেওঁ কৰা দুৰ্নীতিবিলাকৰ তদন্তৰ জৰিয়তে যাতে জেললৈ যাব নলগা অৱস্থালৈ থাকে সেইটো চিন্তা কৰক। আৰু আমাৰ সম্পূৰ্ণ আমাৰ ওচৰত তথ্য আছে যে তেওঁ জেললৈ যাব লগা কামেই কৰি থৈছে। ইতিমধ্যে আপোনালোকে বিজেপি টানাৰ বাবে যোজা চলাইছে। চাওক, আমি আমাৰ দলত কাকো আনিবৰ কাৰণে যোজা চলাবলগীয়া নাই। যি দলে দলৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হয় তেওঁ নিজে নিজে আহে। গতিকে আমি কাকো যোজা চলাবলগীয়া নাই। আমাৰ দলৰ চৰকাৰ ইতিমধ্যে হ'ল বুলিয়ে ক'লোঁ আৰু ইয়াত ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব, তাত চিন্তা কৰিব লগা নাই। 16 চনৰ পৰা 20 চনলৈ টোটেল আমি 15,000 কোটি টকা দিছিলোঁ। তাৰে 5,000 কোটি টকা দৰমহাত, 10,000 কোটি টকা উন্নয়নত আমি দিছিলোঁ। তাৰ পিছতো এতিয়া বোলে 3,000 কোটি টকাৰ বিল জমাই হৈ আছে। কি হৈছে আপোনালোকে নিজেই জানে, আপোনালোক সাংবাদিক। 10,000 কোটি টকাৰ কিবা পোহৰ শুক্লাই চেৰফাঙত দেখিছে নেকি? যিখিনি কাম হৈছে টংলা ওদালগুৰি ৰাস্তা এইবিলাকতো আমি ষ্টেটৰ পৰাই বনাইছোঁ। চাওক, তদন্তটো নিজে নিজে হ'ব নহয়। যেতিয়া এটা ৰাস্তাতে ষ্টেটে বনোৱা ৰাস্তাত BTCয়ে ওপৰত বনাইছে, বিলখন যেতিয়া 2 জেগাৰ পৰা দেখিব নিজে নিজেইতো এইবিলাক খোল খাব। চাওক, এতিয়া হাগ্ৰামা মহিলাৰীয়ে যি কয় কৈ থাকক। 7 তাৰিখৰ পিছত আৰু 10 তাৰিখৰ পিছত হাগ্ৰামা মহিলাৰী খবৰ কোনে ল'ব? আৰু এইকেইদিন কৈ থাকিব দিয়ক যি কয়। আৰু তেওঁতো